নমস্কাৰ বন্ধুসকল, job.assam ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বেংক অফ ইণ্ডিয়াত প্ৰায় নতুনকৈ 500 পদ মুকলি কৰি দিয়া হৈছে। এই পদকেইটাৰ নাম হৈছে, এটা আছে ক্ৰেডিট অফিচাৰ আৰু এটা হৈছে IT অফিচাৰ। ক্ৰেডিট অফিচাৰত আছে 350টা পদ আৰু IT অফিচাৰত আছে 150টা পদ। পদকেইটাৰ বাবে এজ লিমিট দিয়া আছে আপোনালোকৰ 20ৰ পৰা 29 বছৰ বয়সলৈকে। এজ ৰিলেক্সেশ্যন আছে আপোনালোকৰ SC ST কাৰণে 5 বছৰ, OBC যিসকলৰ এনচিল আছে তেওঁলোকৰ বাবে 3 বছৰ আৰু PWD বাবে আছে 10 বছৰ। এপ্লিকেশ্যন ফিজ আছে ST SC সকলৰ বাবে 175 টকা আৰু বাকীসকলৰ বাবে 850 টকা। বন্ধুসকল, এডুকেশ্যন কোৱালিফিকেশ্যনলৈ আহিছোঁ। ক্ৰেডিট অফিচাৰৰ কাৰণে যি 350টা পদ আছে, সেই পষ্টকেইটা এপ্লাই কৰিবলৈ আপোনালোকে ডিগ্ৰী পাছ হ'ব লাগিব। আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ তেন্তে এই পষ্টকেইটাত এপ্লাই কৰিব পাৰিব। IT অফিচাৰ 150 পষ্টৰ বাবে আপোনালোকক ইঞ্জিনিয়াৰিং টেকন'লজি ডিগ্ৰী ইন কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ এপ্লিকেশ্যন, ইনফৰমেশ্যন টেকন'লজি, ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেশ্যন লাগিব। এই পষ্টকেইটাৰ বাবে 11 ফেব্ৰুৱাৰীৰ পৰা অনলাইন এপ্লিকেশ্যন হৈ আছে আৰু ইয়াৰ লাষ্ট ডেট 25 ফেব্ৰুৱাৰী। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।